हेलो एवरीवन मैं मंजुष्णा आपनालोকক स्वागतम जनाइছো मोर चेनेलले आशा करो आपनालोक সকলো ভালে আছে আৰু আপোনালোকে ভিডিওটো দেখিয়ে গম পাইছে সাগে যে মই আজি কোনো ধৰণৰ ৰেচিপিৰ ভিডিও লৈ অহা নাই আৰু লকডাউনৰ পিছত আজি প্ৰথমবাৰ মই খাবলৈ ওলাই গৈছিলো আৰু ভাবিলো আপোনালোকৰ লগত ভিডিওটো শেয়াৰ কৰো বুলি আৰু আজি মই গৈছিলো উজান বজাৰত থকা ফ্ৰজেন বটললৈ আৰু এইখনে হ'ল ফ্ৰজেন বটল তেনেহলে বলকচোন ফ্ৰজেন বটলতনো মই গৈ কি খালো তাকে দেখুৱাও এইখনে ফ্ৰজেন বটল সো বলকচোন ভিতৰত যাও এতিয়া আৰু খনিয়াৰে মেনুখন সো এইখনিয়াৰে মেনু হয় ইয়াতে বহুত কিবা কিবি আছে চাওক এইবোৰ আৰু এতিয়া মই আজি খাম কেশৰ বাদাম আৰু মই অৰ্ডাৰটো দিলো অৰ্ডাৰটো ৰেডি হয় মানে ভিতৰৰ পৰা দেখিবলৈ কেনেকুৱা হয় মই তাকে দেখুৱাইছো আৰু ভিতৰৰ পৰা দেখিবলৈ বহুত ধুনিয়া হয় ডেকোৰেশনটো বহুত বেছি ধুনিয়া কৰিছে আপোনালোকে ইয়াতে ফ্ৰেণ্ডৰ লগত বা পেৰেন্টছৰ লগত আহিব পাৰে যেহেতু গৰম দিন আৰু ইয়াতে শেক বা আইসক্ৰীম পায় গতিকে ইয়াতে আহি ভাল পাব আৰু মই আজি কেশৰ বাদাম শেক দিছো আৰু ইয়াতে আইসক্ৰীমো বহুত বেছি ধুনিয়া বনায় কিন্তু বৰ্তমান আইসক্ৰীম এভেইলেবল নাছিলে যাৰ বাবে মই শেক অৰ্ডাৰ দিলো আৰু আপোনালোকক মই দেখুৱাইছো এতিয়া কেনেদৰে কেশৰ বাদাম শেক ইয়াতে বনোৱা হয় আৰু মোৰ অৰ্ডাৰ ৰেডি হৈ গৈছে দেখিছেনে ইমান ধুনিয়াকৈ বটলত দিছে আৰু দেখিয়ে মোৰ খাবলৈ মন গৈছে দেখিছেনে কিমান ধুনিয়া সো মোৰ এইটো কেশৰ বাদাম হয় কেশৰ বাদাম শেক আৰু আহি গ'ল এতিয়া মই এটা টেষ্ট কৰিম কেনেকুৱা হয় লেটস সি এইটো কেনেকুৱা হয় বিৰাট টেষ্টি হয় আৰু এয়া মই কেশৰ বাদাম শেক খাইছিলো বহুত টেষ্টি হয় আপোনালোকে এবাৰ ট্ৰাই কৰিব ইয়াতে আহিব এবাৰ আৰু অনলাইন ফ্ৰজেন বটলৰ পৰা অৰ্ডাৰ কৰিব পাৰিব মানে সুইগিত আছে আৰু এয়া সুইগিৰ এটা অৰ্ডাৰ ৰেডি কৰি আছে তাকে মই আপোনালোকক দেখুৱাইছো আৰু ইয়াতে মই আজি অকল শেক খাইছো বহুত বেছি একো খোৱা নাই জাস্ট আপোনালোকৰ লগত মই ইয়াতে আহিছো বাবে শেয়াৰ কৰিছো ভিডিওটো আৰু আজি মই যেটো শেক খালো কেশৰ বাদাম তাৰে প্ৰাইসটো আছিল 129 আৰু 129ত মই যেটো শেক খালো আজি ঠিকে আছিল মানে প্ৰাইসটো ৰিজনেবল আছিল কাৰণ খাবলৈ বহুত বেছি টেষ্টি হয় আৰু আগতে মই ইয়াতে আহিছো বহুতবাৰ আৰু আগতে মই ইয়াতে শেক খাইছো বা আইসক্ৰীম খাইছো আৰু তাৰেও প্ৰাইসবোৰ ৰিজনেবল আছিল কোৱালিটি কোৱান্টিটি আৰু টেষ্ট হিচাপে বহুত ভাল লাগিল ইয়াতে আহি আৰু আপোনালোকে এবাৰ আহিব জামজাৰতে আছে ওচৰতে হয় আৰু বহুত ধৰণৰ ইয়াতে মিল্ক শেক বা আইসক্ৰীম পায় আপোনালোকে ভাল পাব গৰমৰ দিনত আহি আৰু আজিৰ ভিডিওটো ইমানে আছিল আশা কৰো আজিৰ ভিডিওটো চাই আপোনালোকে ভাল পালে আজি একো ৰেচিপি নাছিলে আজি মই আপোনালোকক এনেদৰে মই ক'ত আহিছো বা লকডাউনৰ পিছত প্ৰথমবাৰ আহিছো এনেকৈ তাকে দেখুৱালো আপোনালোকক আৰু আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব যদি আপোনালোকে ভিডিওটো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ